নমস্কাৰ। কবিতাৰ শিৰোনাম উদণ্ড যুৱক, কবি গকুল ডেকা। সমাজৰ এচাম উদণ্ড যুৱক, বুজাজনে বুজালেও নুবুজে, জনাজনে ক'লেও নুশুনে। সিহঁতৰ মতেই মত, নভবা নিচিন্তাকৈ কৰা কামটোৰ বাবেই ঘটে একোটা ঘটনা। সমাজ বিশৃংখলতাই সিহঁতৰ কাম। সমাজৰ সিহঁতো সদস্য একোজন, আনবোৰৰ দৰে সিহঁতেও এদিন সংসাৰ কৰিব। জীৱনলৈ আহিব নতুন প্ৰজন্ম, আনৰ সতি সন্ততিয়ে গৰ্বৰে ক'ব, সিহঁতৰ দেউতাক এজন মানৱ দৰদী ডক্তৰ। কোনোৱে ক'ব দেউতাক এজন কৃতি শিক্ষক, নতুবা কাৰোবাৰ দেউতাক এজন কৃতি খেতিয়ক। কিন্তু সেই যুৱচামৰ সতি সন্ততিয়ে কি বুলি গৰ্ব কৰিব? ক'ব নেকি সিহঁতৰ দেউতাক এসময়ৰ একোজন উদণ্ড যুৱক? সেইবাবেই জ্ঞানীজনে কয়, কৰাৰ আগত ভাবি গুণি চাবা, অতীত বৰ্তমান ভৱিষ্যতৰ কথা।